ওদালগুৰি জিলাৰ পানেৰী সমষ্টিত আজি কেবিনেট বৈঠক। টংলাত বহুকেইটা অভিলাষী আঁচনি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দুটা বিষয়ৰ ওপৰত অলপমান কম। এটা হ'ল টংলাৰ কাৰণে আমি কি কৰিব বিচাৰিছোঁ। আপোনালোকৰ মনত আছে ইলেকশ্যনৰ আগতে ইয়াতে ময়ো পদযাত্ৰা কৰিছিলোঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আপোনালোকে ইমান ভোটত জিকাই পঠাইছিলে। এতিয়া আকৌ লোকসভা আহিছে, আকৌ ভোট দিব লাগিব। সেইকাৰণে তাৰ ওপৰত অলপমান কম। তাৰ লগে লগে অসমৰ কাৰণে, বিশেষকৈ দুখীয়া মানুহৰ কাৰণে আমাৰ বাজেটত অলপতে ঘোষণা কৰা আঁচনি কেইখনমানৰ বিষয়ে মই আপোনালোকক অকণমান সময় ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই যেতিয়া টংলাত আহিছিলোঁ, টংলা ৰাইজৰ আটাইতকৈ ডাঙৰ অসুবিধা আছিলে বিশুদ্ধ খোৱা পানী। আজি আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু আপোনালোকৰ মৰমৰ বিধায়ক, আমাৰ সকলোৰে সন্মানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি টংলাত এটা নতুন পানী যোগান প্ৰকল্পৰ কাম হাতত লৈছোঁ। এই পানী যোগান আঁচনিত 35 crores rupees 35 কোটি টকা আমি খৰচ কৰিম। আৰু মই আশা কৰিছোঁ যে আমাৰ 1, 2, 3, 4 এই গোটেইকেইটা টংলা চহৰৰ আমি গোটেইকেইটা ৱাৰ্ডক সামৰি আপোনালোকক পানী দিয়াৰ আমি ব্যৱস্থা কৰিম। আমাৰ এই আঁচনিটো যেতিয়া খুব ভাল কৰি হৈ যাব, এই আঁচনিটোৰ জৰিয়তে টংলা টাউনৰ সকলো পৰিয়ালকে আমি পানী দিব পাৰিম, বিশুদ্ধ খোৱা পানী দিব পাৰিম। মই মাজে মাজে খবৰ লৈ থাকিম আঁচনিটো যাতে ভাল কৰি হৈ যায়। মন্ত্ৰী অশোক সিংঘাল মাজে মাজে ইয়াত আহি থাকিব আঁচনিটোৰ কাৰণে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছেই। আপোনালোকক আমি খুব সোনকালে এটা সুন্দৰ পানী যোগান আঁচনি আমি আপোনালোকক উপহাৰ দিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ টংলা হায়াৰ ছেকেণ্ডেৰী স্কুল এখন ঐতিহ্যমণ্ডিত স্কুল। এই স্কুলখনৰ বিল্ডিংটো আমি নতুনকৈ বনাব খুজিছোঁ। ইয়াতে স্মাৰ্ট ক্লাছৰুম থাকিব, সকলো সুবিধা থাকিব। আমি 8 কোটি টকা দি টংলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিল্ডিংটো আমি কমপ্লিট নতুন কৰি আপোনালোকক বনাই দিম। ইতিমধ্যে এই আঁচনিখন মঞ্জুৰ হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। 2 মাহৰ ভিতৰত টেণ্ডাৰ হ'ব আৰু আমি ধুনীয়া স্কুল এখন আপোনালোকক আমি বনাই দিম। ননৈ নদীৰ জালিমুখ বান্ধৰো আমি প্ৰায় 16 কোটি টকা খৰচ কৰি আমি পুনৰ নিৰ্মাণ কৰিম, যাতে আপোনালোকৰ বানপানীৰ সময়ত ক্ষতি নহয়। টংলা চহৰত আজি আমি এটা ডাঙৰ কাম কৰিব খুজিছোঁ। 1987 চনতে টংলাত হস্পিটাল স্থাপন হৈছিল। তাৰপিছত হস্পিটালখন উন্নত হোৱা নাছিল। আজি আমি ইয়াতে সিদ্ধান্ত লৈছোঁ যে টংলাৰ হস্পিটালখনক আমি 100 বেডেড হস্পিটাল হিচাপে আমি উন্নত কৰিম। আপোনালোকে সহযোগিতা কৰিব। আমি 2025 চনৰ ভিতৰত এই বিল্ডিং আমি নিৰ্মাণ কৰিম। ডক্টৰ, নাৰ্ছ সকলো আমি নিযুক্তি কৰিম আৰু টংলা ৰাইজক আমি 100 বেডেড হস্পিটাল এখন আমি উপহাৰ দিম। এই বিষয়ে মই আপোনালোকক আজিয়ে জনালোঁ আৰু আপোনালোকে খুব ভাল ৰিজাল্ট পাব। ইয়াৰ লগত মই আৰু 2টা আঁচনি টংলাৰ কাৰণে দিব খুজিছোঁ। আমাৰ টংলা কলেজত আৰ্ট, ছায়েন্স আৰু কমাৰ্চ 3টা ষ্ট্ৰীম আছে। কলেজত ভাল এটা অডিটৰিয়াম নাই। কলেজত এটা ভাল অডিটৰিয়াম বনাবৰ কাৰণে আজিৰ সভাত মই 10 কোটি টকা
ঘোষণা কৰিছোঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ভাল এজন আৰ্কিটেক্ট আনিব, নাৰিকল ভাঙিব, 2 মাহৰ ভিতৰত মই পইচা দি দিম, 18 মাহৰ ভিতৰত ভাল অডিটৰিয়াম হ'ব লাগিবনে নাই? মই আজিয়ে আমাৰ অধ্যক্ষ মহোদয়ক দায়িত্ব দি থৈ গ'লোঁ। আমাৰ টংলা টাউনত ৰাস্তা ঘাট নলা নৰ্দমা আৰু ভাল কৰি বনোৱাৰ প্ৰয়োজনীয়তা আছে। টংলা ৰাস্তা ঘাট ড্ৰেইনৰ কাৰণে আজি মই PWD ডিপাৰ্টমেণ্টৰ পৰা 25 কোটি টকা আজি আকৌ ঘোষণা কৰিছোঁ। যি আঁচনি চলি আছে তাৰ অতিৰিক্ত কৰি টংলা টাউনখন সুন্দৰ কৰি বনাবৰ কাৰণে মই 25 কোটি টকা অসম চৰকাৰৰ হৈ আজিৰ সভাত মই ঘোষণা কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, ইয়াৰ পিছত আমি ভেৰগাঁৱত যাম, ডিমাকুছিত যাম। পানেৰী সমষ্টিৰ কাৰণে আজি আমাৰ বহুত কৰিবলগীয়া কাম আছে। ভেৰগাঁৱৰ কথাখিনি ভেৰগাঁৱত ক'ম, ডিমাকুছিৰ কথাখিনি ডিমাকুছিত ক'ম। এনেকে আজি আমি দিনটো আমাৰ সকলো মন্ত্ৰীক লৈ আজি আমি পানেৰী সমষ্টিতে থাকিম আৰু ৰাতিও পানেৰীতে থাকিম। কালি ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ জনপ্ৰিয় সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কেবিনেট বৈঠকসমূহ ৰাজ্যৰ ৰাজধানী দিছপুৰত অনুষ্ঠিত নকৰি ৰাজ্যখনৰ প্ৰতিখন জিলাত অনুষ্ঠিত কৰাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰে পৰিপ্ৰেক্ষিতত আজি ৰাজ্যৰ কেবিনেট বৈঠকখন ওদালগুৰি জিলাৰ 64 নং পানেৰী সমষ্টিত অনুষ্ঠিত হয়। আজি পুৱা 9 বজাত উপস্থিত হৈ ওদালগুৰি জিলাৰ ওদালগুৰি সমষ্টিৰ বৰমুকলিত বৰলা মাল্টি ভিলেজ PWSS আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত ৰাইজক সম্বোধন কৰে। মাজবাট সমষ্টিৰ ৰৌতাত উপস্থিত হৈ অসম গৌৰৱ কল্পনা বড়োৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছতে পানেৰী সমষ্টিৰ টংলা ষ্টেডিয়াম খেলপথাৰত হেলিকপ্টাৰেৰে নামে। টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ 3খন গুৰুত্বপূৰ্ণ স্থান টংলা, ভেৰগাঁও আৰু ডিমাকুছিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰু বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ সুপ্ৰচেষ্টাত পানেৰী সমষ্টি উন্নয়নৰ নতুন ধাৰা সূচনা কৰিবলৈ বহুকেইটা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা শিলান্যাস কৰে।